নমস্কাৰ যদি আমাৰ চেনেলটোত আপুনি প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নতুন ভিডিঅ' পাবলৈ ঘণ্টা বটনটো আস্তেকৈ টিপি দিব দুখ পাইছো মই ৰবা মই কি দুখ পাওঁ আয়ো মল্লু ঐ বাপৌ কি লম্বা লম্বা দাড়ি অ আস্তে আস্তে দিয়ক হৈছে ৰবা হৈছে এইটো চাইড আছে অলপ এতিয়া চ কি ধুনীয়া লগা হৈছে চ অ মাই ইমান কিউট লগা হৈছে মোক ভালে কৰিছি দিয়ক যি কৰিছি কি মেকআপ চেকআপ নকৰিবি গম পাইছ না কাউৰী সদায় কলাই যেনকে আছ সেনকে থাকি ভাল লাগব বেছিকে মেকআপ কৰিলে ৰাণু মণ্ডল হান দেখা হব জয় এতিয়া মোক মনা খান দিয়া মই বজাৰৰ পৰা আহো কিবা অলপ লৈ ৰ'ব ধৰক নে এইটো লৈছ কি কৰিম মই এইটো থৈ দিয়া মই যাত নিহা মোক লৈ আহিব কোনটো বস্তু অ দোকানী আছ অলপ মাল লাগছিল ৰবা আলু লেখা 5টা আলু 5টা পিঁয়াজ 2টা পিঁয়াজ 2টা আৰু পাই দিয়াৰ এটা 10 টকীয়া পাউডাৰ আৰু কাকে এখন হনি ৰেচেণ্ট এটা দিলি হ'ল কি চেণ্ট দিব কম দামী যি আছে আৰু সেই দিলি হ'ল বেলেগ নালগে দিলো কিমান হ'ল 80 টকা 80 টকা পইচাটো দে পইচাটো বাকী দেতো ই ৰাম থাক দে তো। অ লিভাৰ কা অ ব্ৰ ক'ত গৈছিলি দোকানৰ পৰা অলপ বাজাৰ কৰি আনিলো মই কিলোতে কেনাই দিওঁ চপ্পা গৈছিলো এই আজি লকডাউনৰ কাৰণে বহুত দিন খাব পৰা নাই ভাই আজি হেঁপাহ বলে খাইছো একদম এই যা এতিয়া যা যাওঁ দে বাকী তোৰ খবৰ ভাল আছো বাকী যা ও অলিজা অ ৰব গেছো ৰব অ কি আনছি গলা নিয়া মনাখন নিয়া অলপ বাজাৰ কৰি লৈছো যা আলু 5টা পিঁয়াজ 2টা আৰু এইটো কি পাউডাৰ ইমান নাম হন্তি মই দুদিনে যাবাৰ নহয় হ'ব যা 2 দিন না যায় কথা কবা আইছি সেকেন্ড হ্যান্ড তিৰি হলি আর কি দিন তাতকে ইমান নামান হ'ব যা তোমাক গটাই হে মস্ত হাতী হান দে হাতত গটাই ঘুইবা নালগে যাচোন অকল মুখখানত ঘুইবা নাম হন্তি যা মই গাটো ধুই আহো 2 মিনিট খেদাবা লাগব হেতু দি এ হ'ব যা খুব বিবা এন্দো বাইতে হাতৰ বিয়া খাব পাৰলে তাতো ভাগ্যৱান আনে বিয়া খাব পাৰলে মাছ মাংস ঐ মাছ মাংস খুৱাব নামায়ে ও মাই কি আলি মাই এটা বাও কৰো আরে জকাত দে আরে হুকন কি ও ভাই বাইটিয়াকৰ বিয়া উত্তকাও জকাত দিছি ওয়ো আই ও আই চেলা কি বাইতে বিয়া খাব পারলি দে বাহ কেমন লাগছি খাই ভালাছি ও কে বসছি না খুশি সারাও ভালে আছি কিন্তু আগত দৰে আৰু চলি তলি জন্ম দি গুচি যায় নেকি এতে মোক চলি ৰাখা কৰি কিনে নাজে এইটো লাইফ টাইম গ্যারান্টি আছে নাজে দেতে হ'ব ৰবা মা তোমাক এটা কথা কওঁ দা কক মাই এনদকে তুমি আজিৰ পৰা নিজৰ চলি বুলি ভাববা হ'ব দিয়ক মাই মই বেলেগৰ দৰে নহয় মই ইহঁতক নিজৰ চলিৰ দৰে ডাঙৰ দীঘল কৰিম সেই বিস্কুটা মই এনদক নিজৰ চলিৰ দৰে ৰাখিবা তুমি হ'ব দিয়ক বিয়া ঘৰত কা কইলা এ কি কবি ভাই ও আগজোৰ পাৰা হল তাৰে এটা মৰিল সৰুতে তাৰ পিছত এটা থাকিল সেইটোতো কালি মৰিল মল্লিটো কৈ আহব এতিয়া এই লিভাৰৰ কাক মাতাই নাই ভাই বিয়া হবাৰ কিমান দিন হল এই লিভাৰত তিৰিটোকে আৰু লিভাৰকে মাতি আহ ৰ নহলে পাৰাটো দি কিবা কৰি থৈ দেও এ মই হেৰিক মাত্তা যাওঁ ৰ কাক এই বাবেশ্বৰী বিয়া পাতিছি না এ যা এই পাৰাটো কৈ আহব মই বাচিম খান্দক মাতি ফেলে মই আহি ফেলে শান্তি কৰো দেই যাওঁ দে
বাপ্পা ও ই কি চিপৰিয়া ভাই মৰা পাৰা তুই দি খানা খুৱাই কি ধনী নহয় কোনি ধনী হ'ব ভাই কে লুকালা আহা নন্দক দেখা পাই ই নকলা কি লিবেৰ ক'ত যা এ ভৰত তাকে যাওঁ ৰ কে নিমন্ত্ৰণ আছে আজি তাতে ও আমাৰো আছে ফুকনৰ তাতে তাকে মাতছি নেকি অ গম পাইছো ৰ বিয়া পাতা বুলি নতুনকে আছো আৰি চৰি ঘুৰে মিলি আহিছি আই আনুই নেকি চিন্তা নকৰবি এতিয়া বহুত কষ্ট হৈছে এখান ঘূৰাওঁতে মোৰ গম পাইছা না তই এতিয়া নতুনকে বিয়া পাতিছা তই ভালকে থাক মই ভালকে থাকো যা এইগিলাখানত ধান্দা নকৰবি যা 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 তো মত্ৰি নাচবি নাচো যা নাচো যা নাচাও অ নাচো যা থেংকে চল আৰ সেনকে চল যা তে। বঢ়িয়া গাড়ী নাই খাবা পাৰা হৈছে মই